বোকাজানৰ পুৰণি লাহৰীজানত আৰক্ষীৰ বৃহৎ সফলতা। পুৰণা লাহৰীজানত প্ৰায় 50 লক্ষাধিক টকাৰ ওজন পৰিমাণৰ কানিসহ আটক এজন সৰবৰাহকাৰীক। আজি দিনৰ ভাগত দিলাই আৰক্ষী থানাৰ অন্তৰ্গত পুৰণা লাহৰীজানৰ পহৰা চকীৰ অধীনস্থ নিয়মীয়া নাগা তালাচীত আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্য ভিত্তিত তালাচী অভিযান চলাই মণিপুৰ দিশৰ পৰা অহা ৰাজস্থান অভিমুখে গৈ থকা GJ02 DP 7022 নম্বৰৰ এখন বিলাসী টাটা হেৰিয়ৰ বাহনত তালাচী চলাই অতি সংগোপনে চালকৰ চিটৰ তলত লুকুৱাই অনা অৱস্থাত 10টা পেকেটত প্ৰায় 9 কেজি 800 গ্ৰামৰ কানি আৰক্ষীয়ে তালাচী কালত জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে কানি সৰবৰাহৰ লগত জড়িত অভিযুক্ত জগদীশ ৰায় নামৰ এটা সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাটো তদন্ত অব্যাহত ৰাখিছে।